নমস্কাৰ সত শ্ৰী আকাল আদাব ৱেলকাম টু মাই চেনেল ট্ৰেভেলছনান। আগত আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ বাবে সকলোৰ মংগলৰ বাবে এখন মেলাত যাব ওলাইছোঁ। যি মেলাত গ'লে সকলোৰে মংগল হয় আৰু সেই মংগলত যাবলৈ পবিত্ৰ হৈ যাব লাগিব আৰু পবিত্ৰ নিজেও হ'লে নহ'ব, বাইকখনকো পবিত্ৰ কৰিব লাগিব। গতিকে বাইকখনক ধুই লৈ একেলগে ধুনীয়াকৈ ওলাই গৈ আছোঁ। আৰু দুখৰ বিষয় এয়াই যে বাইক নচলোতে বাইকত পোকে বাহ লৈ গৈছে একদম। চ' গাইজ ধুনীয়াকৈ মেলাত যাব ৰেডি হৈ ল'লোঁ আৰু মই অকলে নাযাওঁ, মোৰ লগত যাব বাপা। ধুনীয়াকৈ গা পা ধুই লৈছোঁ, বাইককো ধুৱাই লৈছোঁ। তেন্তে বলক। সাইলেন্সাৰৰ চাউণ্ড থাককেই বা নাথাকক, বুলেটৰ কিন্তু চেনৰ চাউণ্ড প্ৰায়ে থাকিব। ऊंचा है भवन ऊंचा मंदिर ऊंची है शान मैया तेरी। বহুতো ট্ৰেফিক জাম ভাঙি ভাঙি আহি পেট্ৰল পাম্পত বাইকখন থৈ মাৰ ওচৰত যাবলৈ অৱশেষত ওলাই ল'লোঁ। মাক পাবলৈ যাব লাগিব 4 কিলোমিটাৰমান পদপথেৰে বা খোজকাঢ়ি। हे काल रात्रि है कल्याणी तेरा जोड़ धरा पर कोई नहीं मेरी माँ के बराबर कोई नहीं। মা কামাখ্যা মন্দিৰ ভাবিলেই ভয় লগা এক শক্তিৰ নাম। মাতা বৈষ্ণোদেৱী মন্দিৰ আছে, কেদাৰনাথ মন্দিৰ, কিন্তু আমাৰ গুৱাহাটীত আছে মা কামাখ্যা মন্দিৰ। লগতে বহু দূৰ বিদেশৰ পৰা আহিছে মাৰ ওচৰলৈ অগণন ভক্ত। আগফালে ভক্ত, পিছফালে ভক্ত, সোঁফালে ভক্ত, বাওঁফালে ভক্ত, ভক্তই ভক্ত। এই অম্বুবাচী মেলাৰ সময়খিনিতে মাৰ যি মূল ঠাই সেয়া ঢাকি থোৱা থাকে আৰু যিখন কাপোৰে ঢাকি থোৱা থাকে সেই কাপোৰখনে শেষৰ দিনা অম্বুবাচী মেলাৰ ভক্তসকলক দিয়া হয় আৰু সেই কাপোৰখনে আমাৰ বাবে সাহস স্বৰূপ হৈ পৰে। मेरे इतना ज्यादा पास है तू जब न होगा तेरा चल नैना मेरे होंगे जल थल जाएंगे कहाँ पे मेरे आंसू। दुख दूर हुआ मेरा सारा अंधियारों में चमका तारा नाम तेरा जब भी है पुकारा सूरज भी यहाँ है चंदा भी। আহি পাইছিলো মাক চাবলৈ 7:30 মান বজাত, কিন্তু মাৰ দৰ্শন পালো 11:30 মান বজাতহে, সেয়াও কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত। আৰু এয়াই হৈছে মাৰ মন্দিৰৰ মূল দুৱাৰ ভাগ, যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। तेरे मंदिरों में माई मैंने जोत क्या जला। মা কামাখ্যাৰ বিষয়ে বৰ বিশেষ নকওঁ, আপোনালোকে আহি চাব, নিশ্চয়কৈ তাৰ প্ৰমাণ পাব। क्या बताऊं तेरी माया जब कभी मैं लड़खड़ाया तूने 10 भुजाओं से संभाला। মানুহক দেখি চৰাইকেইটাও ভয় খালে। डाली भर जाती है झोली खाली तेरी ही मेहर है मेहरा वाली। ममता से तेरी बढ़ के मैया मेरी तो धरोहर कोई नहीं मेरी माँ के बराबर कोई नहीं। বহু সময় একো নোখোৱা দেখি পেটটোৱেও মাতিছিল, সেই পুৰি চব্জি খায়ে ললো। तेरा जोड़ धरा पर कोई नहीं मेरी माँ के बराबर कोई नहीं। অন্য ভক্তবোৰৰ লগতো আগমন হয় কিন্নৰৰ, কিন্তু ভণ্ডাবীৰ নামত বিশ্বাস আগতেও নাছিল, আজিও নাই, ভৱিষ্যতেও নাথাকে। मेरी माँ के बराबर कोई नहीं मेरी माँ के बराबर कोई नहीं मेरी माँ के बराबर कोई नहीं। যিমানেই নামিব সিমানেই ভিজিব, এই কথাই মনত ৰাখি এই মাৰিব খোজা বাবাজনক মই একোৱেই নকলো, কাৰণ মই সাধাৰণ ভিডিঅ'খিনিহে কৰি আছিলো। তেওঁ কিয় মাৰিব বিচাৰিছিল বা কি উদ্দেশ্যত আছিল সেই কথা জানিবও নিবিচাৰিলো। বাবাই কোবাব খোজা ঘটনাৰো অন্ত পেলাই এইবাৰ আকৌ এটা ঘটনা হ'ল, চেণ্ডেল নি কৰবাত পেলাই দিলে কোনোবাই। বিশ্বাস আছিল যে হেৰুৱা চেণ্ডেলযোৰ পাম। হয়,
মোৰ চেণ্ডেলযোৰ পালোঁ কিন্তু বাপাৰ যোৰ নেপালে আৰু শেষত কমলা চকলেটেৰে মুখ মিঠা কৰি মাৰ আশীৰ্বাদ মূৰত লৈ ঘৰমুৱা হ'লোঁ। সকলো ভালেই থাকক তাৰেই কামনা কৰিলোঁ। লগ পাই আছোঁ নতুন এটা ব্লগৰ সৈতে। চাই থাকিব আপোনালোকৰ আপোন চেনেল ট্ৰেভেল উইথ নয়ন।